পেগ 3 পেগ 4 পেগ 5 পেগ নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ টিচাৰ্ছ ডে কাৰণে এটা বিশেষ গান টিচাৰ্ছ ডে ৰিলিজ হ'ব নাই আগতেই ৰিলিজ হ'ব উইদিন এ ফিউ ডেইজ ৰিলিজ হ'ব কাৰণ আমি বিচাৰোঁ যে ইফ পচিবল এই গানটো ইমানেই স্প্ৰেড হৈ যাওক যে স্কুলৰ ফাংচনবিলাকত ষ্টুডেণ্টছে এই গানটো গাওক গানটোৰ নাম হ'ল গুৰু মোৰ গুৰু আমাৰ খোৱাৰ মানে আপুনি দিয়া চবে কয় এইটো কথা যে খোৱাটো খুব ভালকৈ দিয়ে আৰু যথেষ্ট সোনকালে চাহ এইটো আমাৰ অলমষ্ট এনেকুৱা হয় যেন শ্বুটিঙৰ খোৱাৰ মাজে মাজে শ্বুটিং কৰোঁ আমি শ্বুটিঙৰ মাজে মাজে পটককৈ কিবা কিবি সৰু সুৰা এক্সিডেণ্ট হ'লেও মানুহজন পটককৈ বেছি জখম নহয় বা সেইবিলাক ধৰণৰ মাৰ্চেল আৰ্ট চবেই জানা দৰকাৰ মইতো এতিয়া মই মাকো শিকাওঁ মায়েও কৰে মোৰ ঘৰত চবেই কৰে তাৰমানে মাৰ্চেল আৰ্টটো মানে ব্লাডত সোমাই যোৱাৰ নিচিনা এই মেনুখন হ'ল মামা ভাগিনৰ ধুলাই মেনু চ' ইয়াত লিখা আছে 360 কেক 540 কেক আম্বাৰ গিলটিন লপা থপা বাঘ ঢকা ইত্যাদি উল্টা হাতৰ চৰ কাণতলীয়া চৰ লপা থপা বাঘ ঢকা ডগৰা পিটন ষ্টাৰ্টছ চব ফ্ৰী আৰু বেলেঞ্চটো খুব থাকে মানে বিবাসৰ ঘৰতে মই 3বাৰমান তাৰ প্লাষ্টিক চেয়াৰ ভাঙিছে কিন্তু মই পৰি যোৱা নাই মানে ভাঙোতে মই গম পাইছোঁ ভাঙিব ওলাইছে মই ৰখি গ'লোঁ মই পৰি যোৱা নাই মানে সেই বেলেঞ্চটো মাৰ্চেল আৰ্ট শিকিলে আহি যায় নমস্কাৰ আন্তৰিক অনুষ্ঠানত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এটি বিশেষ টিম লগতে ফিল্মখনৰ পৰিচালক কেনি বসুমতাৰী ডাঙৰীয়া আৰু এয়া বিভাস সিনহা আৰু এয়া উৎকল হাজোৱাৰী ডাঙৰীয়া ফিল্মখনটো গমেই পাইছে চাগে দাদাই টি চাৰ্ট পিন্ধিয়ে আছে লোকেল কং ফু 3 আহি আছে ছবি ঘৰলৈ গতিকে দাদাক আৰু দাদাৰ টিমটো আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ নিৰ্মলী আৰু এতিয়া কেনেকুৱা চলি আছে প্ৰস্তুতি ৱেল প্ৰস্তুতি বহুত দিনৰ পৰাই চলি আছে কাৰণ বহুত দিন আগতে এই টি চাৰ্ট এনেকৈ বনালোঁ আৰু টি চাৰ্ট পিন্ধি ঘূৰি ফুৰোঁ এইটো আমাৰ ফ্ৰী হোৰ্ডিং কাৰণ হোৰ্ডিঙৰ বহুত টকা লয় এনিৱে এতিয়া এইটো ফাইনেল ষ্টেজেছ অফ পষ্ট প্ৰডাকশ্যন চলি আছে ফিল্মখনৰ যিকেইটা একদম লাষ্টৰ চাউণ্ডৰ কাম মিউজিকৰ কাম সেইখিনি চলি আছে এণ্ড আমি কনফিডেণ্ট যে আমি ৰাইজক এখন খুবেই ধুনীয়া ছবি প্ৰস্তুত কৰিব পাৰিম এইবাৰ প্ৰডাকশ্যন ভেলিউ খুব হাই লেভেলৰ কষ্টিউমছ এণ্ড একশ্যন মিউজিক মানে ক'ব গ'লে ফিল্মত চব আছে কমেডি আছে একশ্যন আছে ৰোমেন্স আছে ড্ৰামা আছে ট্ৰেজেডি আছে চব পাব আপোনালোকে বুফে এইটো ফিল্মখনৰ মেইন হিৰোটো হ'ল আমাৰ উৎকল আৰু বিভাস দুলু এণ্ড তানচিন ইহঁত ফাৰ্ষ্ট লোকেল কুং ফুত এওঁলোক ভিলেন আছিল আৰু লোকেল কুং ফু 3 আমাৰ যিটো একশ্যন টিজাৰ ওলাইছে একশ্যন টিজাৰ আপোনালোকে চাব পাৰি ইউটিউবত তাত প্ৰথম অ'পেনিং ডাইলগটো হয় ভিলেন যেতিয়া হিৰো হৈ যায় কোনেনো ৰখাব ভাই চ' সেইকাৰণে ৰিম্পী আছে হয় চ' ৰিম্পীৰ লগত কাম কৰি খুবেই ভাল লাগিল ৰিম্পীৰ আমি ইনফেক্ট যেতিয়া আমি যিকোনো ৰোলৰ কাৰণে এক্টাৰ বা এক্ট্ৰেছ বিচাৰোঁ আমি অলৱেজ অলপ সোধ পোছ কৰি লওঁ যে এওঁলোকৰ লগত কাম কৰাটো কেনেকুৱা দিগদাৰি দিয়েনে দেৰিকৈ আহেনে ডাইলগ মনত ৰাখেনে বাৰে বাৰে 10-15 বাৰমানৰ পিছতহে শুদ্ধকৈ কয় চ' এইবিলাক বস্তু আমি আগৰ পৰাই খবৰ কৰি থওঁ এণ্ড ৰিম্পীৰ কথা যাকে সুধিলোঁ চবৰে অকল পজিটিভ ৰেছপন্সেই এইকাৰণে আমি কনফিডেণ্টলি ৰিম্পীক মাতি আনিলোঁ এদিন মই অলপ তেওঁৰ লগত চিন কৰি চালোঁ চ' ভাল কেমিষ্ট্ৰি আছিল গতিকে তেওঁক আমি কাষ্ট কৰিলোঁ এণ্ড যিকেইটা চিন কৰিলোঁ একেলগে খুবেই ভাল লাগিল এটা দীঘলীয়া ধুনীয়া কনভাৰ্চেশ্যন আছে ৰিম্পী আৰু মোৰ মাজত সেইটো খুব ধুনীয়াকৈ গ'ল চ' ৰিম্পীক লৈ পেলাই উই আৰ ভেৰি ফৰ্চুনেট এণ্ড লাকি আৰু ইয়াতে গান গাইছে শাশ্বতী ফুকন আৰু আশু জগত পাত্ৰ হয় আমাৰ প্ৰথম গানটো ৰিলিজ হৈছিল এক পেগ দুই পেগ তাত অম্বৰ দাস তেওঁ লিড ভোকেলছ কৰিছিল উৎকল বিভাস বনজো এণ্ড টনিয়ে কোৰাছ গাইছিল তাৰপিছত খুবেই ধুনীয়া ৰোমেণ্টিক গীত এটা গালে ৰাজজ্যোতি কোঁৱৰ আৰু শাশ্বতী ফুকন বাইদেৱে
চ' ৰাজদাৰে কম্পজিশ্যন এণ্ড মিউজিক তেওঁ এই গানটো আগতে হিন্দীত বনাইছিল কিন্তু মই ইমানেই ভাল পালোঁ যে মই ক'লোঁ এইটো অসমীয়াত বনাই দিয়ক আমি লোকেল কুংফু 3 ইউজ কৰিম চ' সেই গানটোৰ নাম তোমাৰে ছায়াতে চকু আপোনালোকে স্পটিফাই ইত্যাদিত পাব এণ্ড মিউজিক ভিডিঅ' আমি শ্বুট কৰিলোঁ উইদিন দ্য নেক্সট 3-4 days ৰিলিজ হ'ব চাগে তাৰ বাহিৰে টিচাৰ্ছ ডে কাৰণে এটা বিশেষ গান নাই আগতেই ৰিলিজ হ'ব উইদিন এ ফিউ ডেইজ ৰিলিজ হ'ব কাৰণ আমি বিচাৰোঁ যে ইফ পচিবল এই গানটো ইমানেই স্প্ৰেড হৈ যাওক যে স্কুলৰ ফাংচনবিলাকত ষ্টুডেণ্টছে এই গানটো গাওক গানটোৰ নাম হ'ল গুৰু মোৰ গুৰু আমাৰ লিখিছে ৰাজদীপে আৰু ৰাজজ্যোতি দাই কম্প'জ কৰিছে খুবেই ধুনীয়া কম্প'জিশ্যন হাৰ্ট টাচিং ছং আৰু আশ্চৰ্য বৰপাত্ৰই বহুত ধুনীয়াকৈ গাইছে চ' এই গানটো ৰাইজক দেখুৱাবলৈ শুনাবলৈ মই বহুত এক্সাইটেড আৰু আপোনাৰ ফিল্মখনত এগৰাকী ৰেপাৰে গান গাইছে চেডি মেলো আৰু তেখেতে MTV হাছেলত কৰি আহিছে তেখেতৰ বিষয়ে অকণমান কওক চ' চেডি মেলক বাই চান্স লগ পালোঁ আমি ৰঙালী ফেষ্টিভেলত আমাৰ কমন ফ্ৰেণ্ড এজন আছে ৰিকেশ চ' সি চিনাকি কৰাই দিলে এণ্ড চেডি মেলো আমাক নিজে ক'লে যে যদি আপোনালোকে কিবা ইফ আই কেন ডু ছামথিং ফৰ লোকেল কুংফু 3 প্লিজ লেট মি ন' চ' বঢ়িয়া কথা চ' আমাৰ লাইন প্ৰডিউচাৰ অনুপম বৈশ্য তেওঁ লিখি থোৱা আছিল অলৰেডি চ' সেই লাইনখিনি মই পঠাই দিলোঁ চেডি মেলক আৰু সি খুবেই ধুনীয়া কেটচি বিট আৰু অভাৰঅল এটা খুবেই কেটচি ছং এটা বনাইছে মনদীপে মিউজিকটো কৰিছে চ' সেইটো আমাৰ টাইটেল ট্ৰেক হ'ব আৰু সেইটো কৰিবলৈ আমি বহুত এক্সাইটেড আশা কৰিছোঁ যে এটা নতুনত্ব পাম আমি ডেফিনেটলি ফিল্মত এটা নতুনত্ব খুব সুন্দৰ হ'ব ভাবিছোঁ গতিকে অন্য এটি বিষয়লৈ আহোঁ আপোনাৰ ফিল্ম যিমান চাইছোঁ চবতে আপুনি নিজে এগৰাকী মাৰ্চিয়েল আৰ্টৰ শিক্ষাগুৰুৱে হয় নহয় জানো এতিয়া মই শিকাওঁ ইমানো এক্সপাৰ্ট নহয় মই জাষ্ট সেইটো লেভেলতে আছে এতিয়া আপুনি ইমানো নহয় আচল টিচাৰ্ছটো উৎকলে মাৰ্চিয়েল আৰ্টছ শিকায় নাই মই শিকাওঁ কিন্তু বিভাসো জানে ভালকৈ আমি শিকিছিলোঁ ছাৰৰ ওচৰত কেনিৰ মামা যোন মামা কেৰেক্টাৰটো প্লে' কৰিছিলে চ' কেনিয়ে হেৰি মানে বেল্ট লোৱা নাই অফিচিয়েলি বাট সি টেকনিকটো তাৰ বহুত ভাল টেকনিকেল নলেজ বহুত চাগে মোতকৈ বেছি ভাল হ'ব চ' মই শিকাওঁ জানো পাৰ্চনেলি শিকাওঁ বিভাসো আজিকালি শিকাওঁনে ইও শিকায় আৰু আমি শিকাওঁ আমি কৰি আছোঁ কিন্তু টেকনিকেল নলেজটো কেনিৰ ভালে যথেষ্ট মোৰ কিন্তু থিয়ৰী নলেজ বহুত ভাল হ'ব পাৰে উৎকলতকৈ কিন্তু ৰিয়েল লাইফ ফাইট ইহে কৰি পাইছে ইহঁতহে কম্পিটিশ্যন খেলি পাইছে মই ভয়তে আজিলৈকে কম্পিটিশ্যন খেলি পোৱা নাই চ' ৰিয়েল লাইফত কেনেকৈ ইউজ হয় কেনেকৈ পাঞ্চ কিক যেতিয়ালৈকে ৰিয়েল লাইফত এটলিষ্ট কম্পিটিশ্যনত যেতিয়ালৈকে কোনোবাই নকৰে তেতিয়ালৈকে নিজকে মানে ইমান চলিড বুলি ক'ব নোৱাৰি চ' এই ৰিয়েল এপ্লিকেশ্যনটো লাগে অলপ ফিল্মখনত কেনেকুৱা ধৰণৰ আপোনাৰ মাৰ্চিয়েল আৰ্টৰ আপোনাৰ দিয়া গৈছে চ' এইবাৰ আমি কেইটামান এপিক শ্বটছ ল'বলৈ চেষ্টা কৰিছিলোঁ 73 ষ্টেপছৰ য়েছ চ' যেনেকৈ ডান্স কৰোঁতে যেতিয়া ষ্টেপ থাকে যে 1 2 3 4 5 তেনেকৈ আমি যেতিয়া মাৰ্চিয়েল আৰ্টছৰ চিন শ্বুট কৰোঁ তেতিয়া আমাৰো কাউণ্ট থাকে যে এইটো 1 2 3 4 আমিও তেনেকৈ কাউণ্ট কৰোঁ চ' তেনেকৈ আমাৰ এটা প্ৰকাণ্ড শ্বট এটা আছে য'ত 73লৈকে যায় কাউণ্টটো কাট নকৰাকৈ চ' আৰম্ভণিটো মোৰ লগত হয় যে মই 3-4টা মানৰ লগত ফাইট কৰোঁ তাৰপিছত কেমেৰাটো বিভাসৰ পিনে আহে বিভাসে 3-4টা লগত ফাইট কৰে তাৰপিছত মামাৰ পিনে যায় তাৰপিছত মনটোৰ পিনে যায় উৎকলৰ পিনে যায় চ' তেনেকৈ এই কাট নকৰাকৈ আমি 73 ষ্টেপৰ ফাইট এটা কৰিলোঁ আৰু এই ডাঙৰ কথা আৰু তাকো যদি কাৰোবাৰ ভুল হৈ যায় মাজত আৰম্ভণিখিনি আকৌ মোৰ পৰাই চ' এইটো কিন্তু থেংকফুলি চবৰে পাৰফৰ্মেঞ্চ ভাল যিহেতু এইটো আই থিংক 6-7টা মান টেকৰ পিছত হৈয়ে গ'ল ঠিকে আছে বাকী আপোনাৰ ফিল্মখনৰ আপোনাৰ ছং আৰু ছঙত যিবিলাক মানে আপোনাৰ কেৰেক্টাৰে প্লে কৰিছে যিবিলাক নাচিছে বা যিখিনি সৰু সৰু তেওঁলোকৰ বিষয়ে কি ক'ব আমি যেতিয়া যিকোনো ৰোলৰ কাৰণে যেতিয়া আমি কাষ্ট কৰোঁ আমি সাধাৰণতে অডিশ্যন লওঁ কাৰণ
ৰোলটো সৰু হ'লেও যদি এটাই ডায়লগ থাকিব পাৰে কিন্তু সেই এটা ডায়লগটো যদি তেওঁ ভালকৈ এক্সিকিউট কৰিব নোৱাৰে তেনেহ'লে গোটেই জোকটোৱে বৰবাদ হৈ যাব ফৰ এক্সাম্পল আমাৰ পপুলাৰ ডায়লগ হাগা লাগিছে নে কি হয় সেইটো কাৰণেও মই মামাক অডিশ্যন কৰিছিলোঁ যদি মোৰ নিজৰে মামা মই চাই লৈছোঁ তেওঁ এই ডায়লগটো ভালকৈ দিব পাৰিবনে নাই চ' এই অডিশ্যন ল'লোঁ মামাই ভালকৈ এক্সিকিউট কৰিলে আৰু সেইকাৰণে এই ডায়লগটো অকণমান লেজেণ্ডাৰী হৈ গ'ল দিয়া আপোনাক এটা বিশেষ কথা মই সুধোঁ আপুনি তো বহুতকেইখন ফিল্ম এতিয়ালৈকে ডাইৰেক্ট কৰিছে তো আপোনাৰ কেনেকৈ আপোনাৰ মনত আহিল যে কমেডি প্লাছ মাৰ্চিয়েল আৰ্ট দুইটা কেনেকৈ আপুনি মিলাব আৰু এইখন ফিল্মৰোতো হেৰিখিনি আপুনি লিখিছে স্ক্ৰিপ্টখিনি আপোনাৰে হয় গতিকে আপুনি কেনেকৈ মানে এইটো ভাবি ল'লে যে কমেডি আৰু মাৰ্চিয়েল আৰ্ট দুটা ভিন্ন বস্তু বেলেগ বস্তু কেনেকৈ আপুনি মিলালে এইটোতো প্ৰথম কথাটো আটাইতকৈ ডাঙৰ প্ৰভু ঈশ্বৰ জাকি চান চ' তেওঁৱেই আমাৰ আইডল ডাঙৰ হৈ থাকোঁতে অফক'ৰ্ছ ব্ৰুচলি আছিল ভেণ্ডাম আছিল তেওঁলোককো আমি খুবেই ভাল পাইছিলোঁ জেটলি আছিল কিন্তু একশ্যন আৰু কমেডি যিটো ইউনিক ব্লেণ্ড এটা আছে সেইটো জাকি চানৰ বাহিৰে আৰু কোনো নাই চ' আমি সেইটো লেভেলত অফক'ৰ্ছ নোৱাৰোঁ কিন্তু আমি আমাৰ ব্ৰেণ্ড অফ যিটো লোকেল কমেডি আছে সেইটো আমি কৰিবলৈ চেষ্টা কৰিলোঁ আপোনাৰ মাইণ্ডত তেখেতৰ ফিল্ম চাই পেলাই আহিলে নেকি বাৰু কথাবিলাক কমেডি বহুত আগৰ পৰাই কৰি আহিছোঁ ক্লাছ 2 মানত প্ৰথমবাৰ টিচাৰ্ছ ডে ফাংচনত গান গাইছিলোঁ বোলে জোক শুনাইছিলোঁ চ' মানুহৰ হাঁহিটো শুনি পেলাই সেই বস্তুটো ভাল লাগিল সেইকাৰণে কমেডি ষ্টাৰ্ট হ'ল তাৰ পৰা যিহেতু আগৰ পৰাই কমেডি কৰি আছিলোঁ এণ্ড আমি চবেই মামাৰ পৰা শিকা চ' সৰু সুৰা ফাইট ভিডিঅ'জ বনাইছিলোঁ তো এই ফাইট ভিডিঅ'কেইটা কৰি আমি ভাবিলোঁ যে যদি কম্বাইন কৰি দিওঁ কমেডি আৰু এই ফাইটকেইটা তেনেহ'লে ফুল ফিল্ম এখন বনাব পাৰি তেনেকৈ গোটেই জাৰ্ণিটো আৰম্ভ হ'ল আপোনাৰ ফিল্মৰ যিখিনি কলাকুশলী আছে যিখিনি ধৰক যিখিনি মেইন লিডত থাকে সেইখিনি কথা মই কোৱা নাই তেখেতসকলেতো যথেষ্ট কষ্ট কৰে আৰু যিখিনি গান নাচ বা এইবিলাকত থাকে বা কাম কৰে কিবা কিবি আপোনাৰ লাইটৰ কাম কৰিব তেখেতসকলৰ কামৰ প্ৰতি কেনেকুৱা ধৰণৰ ধাউতি আমি এনেকুৱা মানুহকে ৰাখিব চেষ্টা কৰোঁ আমাৰ ইউনিটত যিসকলে নিজৰ কামৰ প্ৰতি ছিনচিয়াৰ থাকে চ' তেনেকৈ চবেই যদি নিজৰ কাম ছিনচিয়াৰলি কৰে ৰাইট আৰম্ভণি ড্ৰাইভাৰৰ পৰা হয় কাৰণ ড্ৰাইভাৰে প্ৰথমতে গৈ লাইট উঠাব লাগে লাইট আৰু লাইট টিমক উঠাব লাগে তেওঁলোকে ৰাতিপুৱা 4টা বজাত 5টা বজাতো উঠাবলগীয়া হয় চ' সেই প্ৰথম ড্ৰাইভাৰজনেই ষ্টাৰ্টিংটো দিয়ে যদি ড্ৰাইভাৰে দেৰি কৰি দিয়ে তেনেহ'লে সেইখিনিৰ পৰা গোটেইখিনি দেৰি হৈ যাব আৰু লাইট দেৰিকৈ আহি পাব চব ছেটআপ চব দেৰিকৈ ষ্টাৰ্ট হ'ব চ' সেইকাৰণে ড্ৰাইভাৰৰ পৰা ষ্টাৰ্ট কৰি কাষ্ট মেম্বাৰ্ছলৈ চবৰে এইটো এটা খুবেই ডাঙৰ প্ৰিৰেকুইজিট থাকে আমাৰ যে সময়ত কাম কৰিব লাগে এতিয়া কোনোবা এজন আমাৰ লাষ্ট ফাইটৰ শ্বুট কৰা দিনা প্ৰথম দিনা কোনোবাই আহিলে নতুন ড্ৰাইভাৰ এজন তাৰপিছত ছেকেণ্ড ডে 6টা বজাত আহিব কৈছিলোঁ নে কিবা 8টা নে 8:30 বজাতহে ফোন কৰিলে যে এতিয়া আহোঁ নে কি নে তেনেকুৱা চ' নেক্সট ডেৰ পৰা অফক'ৰ্ছ আমি নামাতিলোৱেই এণ্ড তেনেকৈ আমি আমাৰ কুকিং টিমলৈও বহুত ডাঙৰ ভেৰি গ্ৰেটফুল টু আৱাৰ কুকিং টিম প্ৰাঞ্জল অজিত ইহঁতে খুব ধুনীয়াকৈ ৰান্ধে সময়তে ৰান্ধে চাহ ধুনীয়াকৈ বনায় চ' এইবিলাক পাই থকাৰ কাৰণে ইউনিটটো ভালকৈ ফাংচন হৈ থাকে এটা নাম আছে আপোনাৰ খোৱাৰ মানে আপুনি দিয়া চবে কয় এইটো কথা যে খোৱাটো খুব ভালকৈ দিয়ে আৰু যথেষ্ট সোনকালে চাহ এইটো আমাৰ অলমষ্ট এনেকুৱা হয় যেন শ্বুটিঙৰ খোৱাৰ মাজে মাজে শ্বুটিং কৰোঁ আমি শ্বুটিঙৰ মাজে মাজে কাৰণ কেনি নিজেও খোৱাত ভাল চ' সেইটো ধ্যানটো ৰাখে আৰু তাৰ একচুৱেলি টাইমৰ কথাটো মই কওঁ তাৰ টাইমিংটো খুব ভাল মানে শ্বুটিং এইটো সময়ত আৰম্ভ কৰিম মানে কৰিম সেইটো কাৰণে ইউনিটটো সেইটো ধৰি ৰাখিব পাৰিছে সেইটো বহুত ডাঙৰ কথা একচুৱেলি আৰু নতুনকৈ যিখিনি উঠি অহা ল'ৰা ছোৱালী যিখিনি ধৰক কোনোবাই হয়তো এক্টিঙতো যাব আৰু কোনোবাই হয়তো অন্য লাইনত যাব তেওঁলোকৰ বিষয়ে আপুনি কি ভাবে মানে মাৰ্চিয়েল আৰ্টৰ দৰকাৰটো কিমানখিনি ল'ৰা ছোৱালীৰ মানে নিজৰ জীৱনত বিভাস কচোন প্ৰথমতে তাৰপিছত মই কৈ আছোঁ মাৰ্চিয়েল আৰ্টৰ দৰকাৰটো কিমান প্ৰয়োজনীয়
মাৰ্চেল আৰ্ট চেল্ফ ডিফেন্সটো জানিব লাগে চবে, ছোৱালী ল'ৰা চবেই জানিব লাগে। জানিলে বহুত বস্তুত সুবিধা হয়। অকল যে ক'ৰবাত মাৰপিট কৰিব সেইটোৰ কাৰণেই যে মাৰ্চেল আৰ্টটো দৰকাৰ সেইটো নহয়। ফাৰ্ষ্ট কথাটো মই মোৰ নিজৰ ক্ষেত্ৰত মই কওঁ, কনফিডেণ্ট বিল্ড হয়, কনফিডেণ্টটো বিল্ড হয়, প্লাছ ফিজিকটো অভিয়াছলি ভাল থাকিবই। সৰু সুৰা কিবা কিবি যদি ঘটনা ক'ৰবাত উজটি খালে, ক'ৰবাত পৰিলে কিবা কিবি, সেইবিলাকত মানে মানুহজন ফিজিকেলি মানে এক্টিভ আৰু ষ্ট্ৰং হৈ থাকে মাৰ্চেল আৰ্ট যদি কৰি থাকে। হয়, সেইবিলাক বস্তু মানে ৰিফ্লেক্সেছবিলাক ভাল হয়। চ' পটককৈ কিবা কিবি সৰু সুৰা এক্সিডেণ্ট হ'লেও মানুহজন পটককৈ বেছি জখম নহয় বা সেইবিলাক ধৰণৰ। মাৰ্চেল আৰ্ট চবেই জানা দৰকাৰ। মইতো এতিয়া মই মাকো শিকাওঁ, মায়েও কৰে, মোৰ ঘৰত চবেই কৰে। তাৰমানে মাৰ্চেল আৰ্টটো মানে ব্লাডত সোমাই যোৱাৰ নিচিনা। তো মই কওঁ আৰু ইনফেক্ট আণ্টি মানে বিভাসৰ মাক, আণ্টি খুব মাইনিউটলি একশ্যন চাই, ডিটেইলত একশ্যন ডিটেইলত হৈছে। আৰু ইমান চিৰিয়াছ হৈ যায় যে মানে বিভাসে মাৰ খালে মোৰ বেটা মাৰ সেইটো আহি যায়, মানে ইমান মানে ডিপলি সোমাই যায়। মায়ে মানে ব্ৰুচলি খুব ভাল পায়। ব্ৰুচলিৰ ইভেন ফিল্মৰ ডাইলগ কি কৈছিল, কোনটো ছেকেণ্ডত কি, এভৰিথিং মনত আছে। মায়ে মানে সেনেকুৱা আৰু ইণ্টাৰেষ্টেড আগৰ পৰাই, মই মাৰ্চেল আৰ্ট শিকাৰ আগৰ পৰাই। তো সেনেকুৱা মাৰ্চেল আৰ্টটো এই ধৰণেই মোৰ মতে ইম্পৰ্টেণ্ট। ৰিফ্লেক্সেছ ভাল হয়, ফিজিক ভাল হয়। আজিকালিতো কেনেকুৱা হয়, এতিয়া মোৰ ক্ষেত্ৰতে কওঁ, আগতকৈ প্ৰেক্টিচ কমি গৈছে। দেখা পাইছে, এতিয়া কেমেৰাত দেখাই পাই আছে কি হৈ গৈছে, চেহেৰা এব ওলাই গৈছে পূৰা। মানে চেষ্টা চলাই আছোঁ লাহে লাহে কমাবৰ কাৰণে, পটককৈ দিগদাৰ হয়। খোৱাও কমাইছোঁ, এয়াও কমাই আছোঁ। মানে কি হয়, যদি ৰাতি যদি এক্সাৰচাইজ নকৰে মানুহে, কি হয়, ৰাতি ফেন চলাই শুইছোঁ, ৰাতিপুৱা উঠিলোঁ, লাগিল কান্ধত কিবা এটা, ফ্ৰজেন শ্বল্ডাৰ। এইবিলাক মানে বহুত এফেক্ট কৰে। কৰি যদি ৰেগুলাৰ থাকে, এই সৰু সুৰা ঘটনাবিলাক নহয়। পটককৈ ডক্টৰৰ তাত যাব নালাগে, এয়া যাব নালাগে। তাৰ উপৰিও যদি ভালকৈ মাৰ্চেল আৰ্ট চিৰিয়াছলি কৰি গৈ থাকে, কনফিডেণ্ট বিল্ড হ'ব। একেটা কথাকে এই বস্তুবিলাকে, বাকী কেনেই কওক। মেইনলি আই থিংক মানুহ এজন মাৰ্চেল আৰ্ট নহ'লেও কিবা এটা ফিজিকেলি এক্টিভলি কৰি থকাটো ভাল। কাৰণ বহুত বস্তু জাষ্ট ফিজিকেল ইনএক্টিভিটিৰ কাৰণেই হয়। এতিয়া আমাৰ যিকোনো স্পৰ্ট, য়েছ। কাৰণ মেক্সিমাম ইঞ্জুৰি আমাৰ কাৰোবাৰ লগত ফাইট কৰোঁতে নহয়, ৰাস্তাত যে কাজিয়া লাগিমে, এইটো খুবেই ৰেয়াৰ ইনচিডেণ্ট। আচলতে তেতিয়া লাগিব যেতিয়া গেছ চিলিণ্ডাৰ ডাঙৰ, সেইবিলাকে মেইন। চ' যদি বডিটো অভাৰঅল ফিটনেছ এটা থাকে, তেনেহ'লে গেছ চিলিণ্ডাৰ, নট অনলি গেছ চিলিণ্ডাৰ ডাঙৰ টেকনিকটো কেনেকৈ কি হ'ব লাগে, কোনটো এংগলত দাঙিব লাগে, এইবিলাক বস্তু মানে অলপ বডি এৱেৰনেছটো যদি থাকে, যিকোনো ফিজিকেল এক্টিভিটি, যিকোনো স্পৰ্টছ কৰি, সেইটো এটা লাইফ লং এটা ভাল। আৰু মানুহে আৰু এটা ডাঙৰ কজ অফ ইঞ্জুৰি কি হয়, পিছলি খাই পৰি যোৱাটো বাথৰুমত বা ক'ৰবাত। এতিয়া যদি কোনোবাই পৰিব কেনেকৈ লাগে সেইটো শিকিছে, সেইটো ট্ৰেইনিং অলপ লৈছে, যেনেকৈ জুডো, ৰেচলিং, এইবিলাক মাৰ্চেল আৰ্টত কেনেকৈ পৰিব লাগে ছেফলি, নিজে দুখ নোপোৱাকৈ, সেইকেইটা শিকায়। চ' সেই ট্ৰেইনিংটো কামত দিয়ে। মাৰ্চেল আৰ্টছত এইকেইটাতহে বেছি কামত দিয়ে ফাইট কৰাতকৈ। আৰু বেলেঞ্চটো খুব থাকে। মানে বিভাসৰ ঘৰতে মই 3বাৰমান তাৰ প্লাষ্টিক চেয়াৰ ভাঙিছে, কিন্তু মই পৰি যোৱা নাই। মানে ভাঙোতে মই গম পাইছোঁ ভাঙিব ওলাইছে, মই ৰখি গ'লোঁ, মই পৰি যোৱা নাই। মানে সেই বেলেঞ্চটো মাৰ্চেল আৰ্ট শিকিলে আহি যায়। আৰু এটা কথা, মাৰ্চেল আৰ্টছ কৰিলে একচুৱেলি ফাইট নহয়হে, কাৰণ আমি জানো ফাইট কৰিলে বেয়া হ'ব, হয়তো মোৰ হ'ব বা মোৰ অপনেণ্টৰ হ'ব। চ' সেইটো কণ্ট্ৰলটো আহি যায়। চ' সেই কণ্ট্ৰলটো বহুত ইম্পৰ্টেণ্ট মানুহৰ, কাৰণ সাধাৰণ 1 ছেকেণ্ডৰ কাৰণে বহুত ডাঙৰ ঘটনা হৈ যাব পাৰে। চ' সেইটো কণ্ট্ৰলিংটো মাৰ্চেল আৰ্ট শিকিলে আহে। কিন্তু আৰু মই ভাবোঁ যে জীৱন ধাৰণৰ প্ৰক্ৰিয়াটো ইজি কৰিব পাৰে। মানে আপোনাৰ মেডিচিন নোখোৱাকৈ, য়োগা কৰি, ব্যায়াম কৰি, মাৰ্চেল আৰ্টৰ লগতে, কাৰণ মাৰ্চেল আৰ্টৰ লগত মই যিমানখিনি জানো ব্যায়াম জড়িত, মানে আমাৰ বডি এক্সাৰচাইজটো জড়িত। গতিকে যদি বডি এক্সাৰচাইজ কৰি থকা যায়, তেতিয়াহ'লে বেমাৰ কমকৈ হ'ব। মেইনলি আমাৰ বেমাৰটোৱে মানুহৰ। গতিকে মাৰ্চেল আৰ্টটোৰ পৰা এগৰাকী মানে বয়সস্থ মানুহ বুলি নহয়, একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জনাটো দৰকাৰ আচলতে, নহয় জানো? একেবাৰে। গতিকে ইয়াৰ মাজতে মই এখন এটা হেৰি দেখাই আছোঁ আপোনালোকক। এইটো অকণমান ক্ল'জ কৰিব পাৰিলে, আমাৰ স্পেচিয়েল মেনু এখন, আৰু ইয়াৰ বিষয়ে কেনিদাই কৈ দিম। এইটো ভালে দেখাই আছোঁ।
দেখিব পাৰিছে কিজানি আৰু এইটো বিষয়ে আমাৰ কেনি বসুমতাৰী ডাঙৰীয়াই ক'ব এই মেনুখন হ'ল মামা ভাগিনৰ ধুলাই মেনু চ' ইয়াত লিখা আছে 360 কেক 540 কেক আমবাৰ গিলটিন লপা থপা বাঘ ঢকা ইত্যাদি উলুটা হাতৰ চৰ কাণতলীয়া চৰ লপা থপা বাঘ ঢকা ডগৰা পিটন starts সব ফ্ৰী 360 কিক 540 কিক 740 কিক আৰু এইটো কি চেইন পাঞ্চেছ গ্ৰোইং কিক জিঞ্জাৰ ফিছ পাঞ্চ ফনিক্স আই পাঞ্চ ৰেয়াৰ নেক চোক কেতিয়াও শুনা নাই গুলি গিলটিন চোক আৰু এইটো আৰ্মবাৰ মই কেতিয়াও শুনা নাই আৰু ইয়াৰ বিষয়ে আমাৰ কেনিদাই ক'ব এইবিলাক জাষ্ট জিঞ্জাৰ ফিষ্ট আৰু ফিনিক্স আই পাঞ্চ দেখুৱাই দে ফিনিক্স আই পাঞ্চটো কেনেকুৱা আছিল নাজানো এইটো নেকি জিঞ্জাৰ ফিছটো এইটো আদাৰ নিচিনা আৰু আৰু চেইন পাঞ্চেছ উইং চুনা থাকে কণ্টিনিউছলি তাৰপিছত গ্ৰোইং কিক গ্ৰইনত লাট মাৰাটো মানে ইয়াত নোৱাৰিব গোটেই গতিকে আমি আৰু এতিয়া আপোনালোকক ছাৰপ্ৰাইজ দিবলৈ বিচাৰোঁ এখেতসকল হ'ল মাৰ্চিয়েল আৰ্টৰ শিল্পী আৰু ইয়াতে এখন গীটাৰ আপোনালোকে দেখা পাইছে গতিকে আমি এতিয়া গান শুনিম আৰু এইটো হৈছে আমাৰ ডাঙৰ ছাৰপ্ৰাইজ আমি কেনিদাই আজি নাগাওঁ বুলি কৈছে তথাপি অকণ গুণগুণাব আমাৰ ৰিকুৱেষ্টত আৰু গান এটা শুনিলোঁ আমি বাৰু তেনেহ'লে আমি লোকেল কুংফু 3ৰ যোনটো গান ৰিলিজ হৈ গ'ল 1 পেক 2 পেক বুলি সেইটোৱে কৰিম সম্বৰদাই কৰিছিলে লিড ভোকেলটো আমি কৰা দিছিলোঁ বনি টনি বিভাস মই এক পেক 2 পেক 3 পেক 4 পেক 5 পেক নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ এক পেক 2 পেক 3 পেক 4 পেক 5 পেক নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ চুৰুৰুচু চুৰুৰুচু এক পেক 2 পেক 3 পেক 4 পেক 5 পেক নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ কি কৰো হাই মই কি কৰো আৰে বাবা কি কৰো হাই মই কি কৰো নিশ্চয় মদবোৰ ভেজা পলিটিকেল লিডাৰৰ দৰে তথাপিও মদেহে বোলে চৰকাৰ ধৰি ৰাখে এইবোৰ কি হ'ল এলকহল এক পেক 2 পেক 3 পেক 4 পেক 5 পেক নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ চুৰুৰুচু 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 মদে মোৰ টেনচন দূৰ কৰে লগতে কলিজা মগজু নাখে পিছদিনা সদায় আৰু নাখাওঁ বোলো ৰাতি হ'লে মদে টানি নিয়ে এক পেক 2 পেক 3 পেক 4 পেক 5 পেক নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ এক পেক 2 পেক 3 পেক 4 পেক 5 পেক নাখালে নিচাই নহয় মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ মদবোৰ বেয়ানে কেপাচিটি বাঢ়ি গ'ল একো যেই গমেই নাপাওঁ
সুন্দৰ আৰু এয়াই আমাৰ মৰমৰ শিল্পীসকল সঁচাকৈ আৰু এখেতসকলক ভাবক যেতিয়া আমি দেখা পাম অন স্ক্ৰীণ কিমান ভাল লাগিব নহয় জানো এতিয়া ইমান ভাল লাগিছে শুনি পেলাই গতিকে আপোনালোকক যথেষ্ট ধন্যবাদ জনাইছোঁ দেই ইমান কষ্ট আচলতে সকলোৱে কৰিব নোৱাৰে আৰু কেনিডাৰ যিখন ফিল্মৰ যি মানে কাহিনীটোৰ বিষয়ে অকণমান ক'ব নেকি বাৰু কাহিনীটোৰ বিষয়ে মই এইটোৱে ক'ম মেইনলি যে টিজাৰ যেনেকৈ আমাৰ ডায়লগটো আছে ভিলেন যেতিয়া হিৰো হয় চ' লোকেল কুংফু 1ত ইহঁত দুজন ভিলেন আছিল চ' এইবাৰ ইহঁত হিৰো আৰু হিৰো কিহৰ কাৰণে হয় সেইটো আপোনালোকে চালে গম পাব এণ্ড যিটো টিচাৰ ষ্টুডেণ্ট ৰিলেশ্যনশ্বিপ হয় সেই ৰিলেশ্যনশ্বিপটো ফিল্মৰ এটা বহুত ডাঙৰ পাৰ্ট হয় য়েছ চ' সেইখিনি আপোনালোকে চাব পাব 5 ছেপ্টেম্বৰত আহি আছে আৰু ফিল্মখনৰ ভিতৰৰ এটা অলপ ইণ্টাৰেষ্টিং ঘটনা তেনেকুৱা কিবা হৈছে নেকি কেতিয়াবা মনত ৰাখিবলগীয়া অলপ হাঁহি উঠা ধৰণৰ তেনেকুৱা হ'লে আছে নেকি তেনেকুৱা ঘটনা তহঁতি ভাবি লচোন মই এনেতো বহুত হৈয়ে থাকে সৰু সুৰাকৈ হৈ থাকে মানে পাৰ্টিকুলাৰলি এটা দুটা ভাবিব লাগিব এতিয়া মনত থাকিব নেকি কিবা একচুৱেলি কি হয় যেতিয়া কিবা এটা বেয়া হয় তেতিয়াহে মনত থাকে আমাৰ কিন্তু হাঁহি উঠাটো মনত পৰিছে আমি এনজয় কৰোঁ বহুত হাঁহি ওলাই যায় কেতিয়াবা কিছুমান চিন কৰাৰ সময়ত মেইনলি কি হয় যেতিয়া কিবা এটা বহুত বেয়াকৈ উল্টা পুল্টা হৈ যায় তেতিয়াহে সেই বস্তুটো মানে মনত থাকে তেনেকুৱা উল্টা পুল্টা কিবা হৈছে তেনেকুৱা আছে নেকি আমাৰ বৰ বেছি নহয় কাৰণ আমি প্লেনিং বহুত কৰোঁ এণ্ড আমাৰ প্ৰডাকশ্যন টীম খুবেই ভাল অনুপম বৈশ্য আছে আমাৰ লাইন প্ৰডিউচাৰ লোকেল কুংফুটোৰ পৰা গোটেইখিনি কাম যিমান কৰিছোঁ চিনেমা চিৰিজ চব অনুপমৰ লগতেই কৰিছোঁ অনুপমে তাৰ চাণক্য প্লেনিং কৰাৰ কাৰণে আমাৰ স্মুথলি হয় চ' অনুপম এণ্ড বিভাস এণ্ড মনটো ইহঁতে প্ৰডাকশ্যন হেণ্ডেল কৰি আছে লাষ্ট 2-3টা কামৰ মোৰ চ' সেইকাৰণে চব কাম স্মুথলি যায় আৰু সেইকাৰণে মানে তেনেকুৱা মনত থাকিবলৈ অঘটন নহয় আৰু আমি এতিয়া বিভাস হ'ল আপোনাৰ ফিল্মৰ কমিক কেৰেক্টাৰ গতিকে তেওঁৰ ফালৰ পৰা আমি এটা ডায়লগ শুনিব বিচাৰিম বৰবাদ হৈ গ'ল দেই ল'ৰাটো তাৰপিছত ই কয় আগতে খুব গুড আছিলে আগতে বৰ গুড আছিল য়েছ আগতে বৰ গুড আছিল এতিয়া বৰ বেড হৈ গ'ল এইটো আহি থকা ফিল্মখনৰ গতিকে সেইটো আমি আকৌ দেখিবলৈ পাম আমাৰ মাজত আছে কেনিডাৰ ফিল্মত অভিনয় কৰিছে তেখেত হ'ল মাৰ্চিয়েল আৰ্টৰ মানুহ গতিকে ইয়াতেতো এতিয়া মাৰ্চিয়েল আৰ্ট দেখাব নোৱাৰে গতিকে তেখেতে গানো গায় খুব ধুনীয়া তো আমি তেখেতৰ পৰা উৎকল হাজোৱাৰী তেখেতৰ পৰা আমি এটা গান শুনিম গানটো একচুৱেলি বহুত সৰুৰ পৰাই ঘৰততো মিউজিক স্কুল আছে শুনি থাকোঁ তেনেকুৱাই আৰু তাৰপিছত 2004ত মই বিশাৰত কৰিলোঁ তাৰপিছত কেনিকে ক'লোঁ প্ৰথমবাৰ যে মোক বেণ্ড এটা লাগে তাৰপিছত কেনিৰ ভাইটিৰ টনিৰ বেণ্ড এটা আছিলে টনি তেতিয়া বম্বে গুচি গ'ল তাৰ সিহঁতৰ লগত চিনাকি কৰাই দিলে তেনেকৈ আমি GMC চিংকাইচিছ ফেষ্টিভেলো জিকিলোঁ 2006ত ৰক কৰিছিলোঁ আৰু তাৰপিছত মাজতে এৰা গ'ল মিউজিকটো এতিয়া আকৌ ধৰিছোঁ চ' মোৰ এতিয়া ৰিলিজ হোৱা নাই গানটো বহুত আগতে লিখা স্পৰ্শ বুলি এতিয়া কাম চলি আছে ফাইনেলি ৰিলিজ কৰিব পাৰিম চাগে এইটো বছৰতে স্পৰ্শ স্পৰ্শ তোমাৰ চকুৰ পাহি স্পৰ্শ স্পৰ্শ তোমাৰ মুখৰ হাঁহিত স্পৰ্শ স্পৰ্শ ফাগুনৰ মানত স্পৰ্শ স্পৰ্শ পলকৰ সান্নিধ্যত সোঁৱৰণিয়ে দিয়ে স্মৃতিৰে মিঠা সুবাস এই স্পৰ্শ স্পৰ্শ এই স্পৰ্শ
এনেকুৱাই আৰু গানটো খুব সুন্দৰ খুব Thank ভাল you. লাগিছে সঁচাকৈয়ে এগৰাকী ব্যক্তিৰ ভিতৰত কিমান বেলেগ বেলেগ টেলেণ্ট থাকে খুব ভাল লাগিছে বাৰু ধন্যবাদ জনালোঁ ফিল্মখন যথেষ্ট সফল হওক সেয়া আমি বিচাৰোঁ আৰু হ'ব সেইটো জানো আৰু এনেকুৱা এগৰাকী পৰিচালক এনেকুৱা মানুহ সততে পোৱা টান আচলতে মুখৰ আগতে মই অলপ আপোনাৰ হেৰি কৰি দিছোঁ আৰু আচলতে সঁচাকৈ মই লগ পাইছোঁ বহুতবাৰ আপোনাক লগ পাইছোঁ যথেষ্ট ভাল লাগে SRKৰ লগত তেখেতে কাম কৰিছে একেলগে আৰু ইমান ডাউন টু আৰ্থ মানুহ মই এতিয়ালৈকে পোৱা নাই গতিকে নিশ্চয় ভাল হ'ব আৰু দৰ্শকে নিশ্চয় ফিল্মখন আঁকোৱালি ল'ব সেইটো বিচাৰোঁ আমাৰ আই নিউজ নৰ্থ ইষ্টৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ যাতে খুব সফলভাৱে ফিল্মখন আগুৱাই যায় আৰু এইটো মানে আমাৰ শুভেচ্ছা নহয় এইটো হ'বই এইটো জানো আৰু হ'ব যে আগৰ ফিল্মখনো কেইখনো খুবেই ভাল লাগিছে গতিকে গোটেই টিমটোলৈ আমাৰ শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ আৰু আহিলে এইখিনি সময় আমি ইমান ফূৰ্তি কৰিলোঁ হাঁহিলোঁ খুব ভাল লাগিলে আৰু গোটেই কেইজনকে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু আকৌ লগ পাম নিশ্চয় আৰু লগ পায়ে আছোঁ কেনেডাৰ লগত মই 2-3বাৰ বহিলোঁ আমাৰ ষ্টুডিঅ'ত ইমানেই ছাকচেছফুল হৈছে মানুহজন আৰু সেইটো কাৰণে আমি 2-3বাৰ মই মাতিছোঁ আকৌ মাতিম আকৌ 2-3বাৰ বেছি মাতিম নহয় জানো আশা কৰিছোঁ এনেকৈ লাইফ চলি থাকক ফিল্ম বনাব পৰা ক্ষমতাটো মেইনটেইন হৈ থাকক আৰু আগন্তুক কি ফিল্ম আহি আছে এতিয়া চব লোকেল কুংফু 3 বক্স অফিচৰ ওপৰত ডিপেণ্ড কৰিব যদি যিখিনি পইচা ইনভেষ্ট কৰিছোঁ যদি ঘূৰি আহে তেনেহ'লে আমি বেলেগ বেলেগ ভেৰাইটি ফিল্মো বনাব পাৰিম আমাৰ একশ্যন জনাৰটো চলি থাকিবই লগতে হৰৰ ফিল্মো বনাব বিচাৰিম ৰোমান্টিক কমেডি ইত্যাদি চ' বেলেগ বেলেগ জনৰ ফিল্ম বনাব খোজোঁ আমি হয় হয় নিশ্চয় নিশ্চয় দেখিবলৈ পাম আৰু বেলেগ বেলেগ ধৰণৰ ফিল্ম হৰৰ ফিল্ম অসমীয়াত তেনেকুৱা নাই নেকি বহুত বেছি নাই ক'ৰবাত এটা দুটা থাকিব পাৰে কথা নদী আৰু আমিষ মই হৰৰ ফিল্ম বুলিয়ে ক'ব পাৰোঁ আই থিংক সেইটো জনৰতে পৰে বেছি ধৰণৰ নাই আৰু অসমীয়াত বহুত বেছি নাই আই থিংক হয় গতিকে আহিলে ভালে লাগিব আৰু আমিও চাব বিচাৰোঁ অলপ বেলেগ ধৰণৰ এখন ফিল্ম আৰু কেনেডাৰ পৰাতো আশা কৰিবই পাৰোঁ তেখেতে সদায় দৰ্শকক আমোদ দি আহিছে আৰু আগলৈও দিব আৰু ইয়াৰ মাজতে অকণমান বেলেগ ধৰণৰ ফিল্ম এখন আমি মানে হেৰি কৰিব পাৰোঁ দাবী কৰিব পাৰোঁ আপোনাক আমি দাবী কৰিব পাৰোঁ যে আমাক অলপ বেলেগ ধৰণৰ ফিল্ম এখন লাগে নিশ্চয় অসমৰ দৰ্শকসকলক হয় হয় আমি অসমৰ দৰ্শকৰ ফালৰ পৰাই কথাখিনি কৈছোঁ গতিকে ধন্যবাদ জনালোঁ আৰু এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাৰ ব্যস্ত সময় যথেষ্ট সীমিত আপোনাৰ গতিকে তাৰ মাজৰ পৰা এইখিনি সময় আমাক দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আজিলৈ এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ